বেকি নদী চণ্ডাল ৰূপ লৈ গৰাখহনীয়া কবলত পৰি হাজাৰ হাজাৰ বিঘা কৃষি ভূমি আৰু স্থানীয় ঘৰ দুৱাৰ ভাঙি যায়। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত সোণাপুৰ গাঁৱত 2 দিনৰ ভিতৰত 25ৰ পৰা 30 জন মানুহৰ ঘৰ দুৱাৰ চণ্ডাল ৰূপ ধাৰণ কৰি ভাঙি পেলায়। স্থানীয় ৰাইজে জনীয়াৰ বিধায়ক আৰু MP চাহাবলৈ তীব্ৰ গৰিহণা ও ধিক্কাৰ জনায়। লগতে বেকি নদীৰ গৰাখহনীয়া কবলত থকা অঞ্চলখনৰ ৰক্ষা কৰিবলৈ বৰ্তমান চৰকাৰক সোণাপুৰ গাঁৱৰ ৰাইজে টানি অনুৰোধ কৰে। মানুহ শুনা কি আছো, চৰকাৰে আমাৰ একো দেখা নাই। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে, এই বিজেপি চৰকাৰৰ অধীনস্থ মন্ত্ৰী মাননীয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী বিশ্বজিৎ হাজৰিকা ডাঙৰীয়া আৰু তথা চৰকাৰে যাতে আমাৰ এই অঞ্চলৰ, এই সোণাপুৰ গাঁৱৰ আমাৰ এই বিধ্বস্ত অঞ্চলৰ মানুহখিনিক যাতে আমাক সহায় কৰে, এইখিনি আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, আৰু এই অঞ্চলৰ যিবিলাক মানুহৰ ঘৰ বাৰী নদীত জাগ হৈছে, এইসকলক যাতে চৰকাৰে সাহায্য প্ৰদান কৰে, এইখিনি মই ক'ব বিচাৰিছোঁ। মোটামুটি 20-25 ঘৰমান জাগ হৈছে 2 দিনত। এই 2 দিনত 25 ঘৰমান গৈছে। এতিয়া মানুহখিনিৰ উপায় মানে ক'ব, সিহঁতে মানে আমাৰ সেই বিভাগে ৰাস্তা আছে, ৰাস্তাত তাতে মানে অলপ সৰু সৰু তিৰফালেৰ দি মানে ঘৰ বাৰী অলপ বান্ধি মানে তাতে আছে। ইফালে বৰষুণ আছিল, যোৱা ৰাতিত মানুহবিলাক কেনেকুৱা যে আছিল আমি নিজেও অনুভৱ কৰিব পৰা নাই যে এই মানুহ আছে না কি আছে, এনেকুৱা মানে বেয়া লাগিছিল আমাৰ। চৰকাৰী কিবা নাই, আমাৰ চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ আমি সহায় পোৱা নাই আৰু খবৰ লোৱা নাই। এতিয়া আমি বিচাৰিছোঁ যে আমাৰ চৰকাৰে যদি আমাক সহায় কৰে, এই মানুহখিনিৰ সন্মুখত যাতে থিয় হয়, আমি এইখিনি বিচাৰিছোঁ। MLA, MP এইবিলাক কোনোবা নাই, আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া তথা MP মহোদয়ে আমাৰ ইফালে মানে খবৰ লোৱা নাই। আমি যে সোণাপুৰৰ ৰাইজ
একত্ৰিত হৈ যে আমি যেতিয়া মানে নিৰ্বাচন আহে সেই নিৰ্বাচনৰ সময়ত আমি একত্ৰিত হৈ এই অঞ্চলৰ মানুহখিনিক মানে ভোট দিওঁ, কিন্তু এই প্ৰতিনিধিখিনিক আমি যে ভোট দি হয়তো বিধায়ক পঠাইছোঁ, এমপিক পঠাইছোঁ, কিন্তু এখেতসকলে আমাক একো মানে খবৰ লোৱা নাই। এতিয়ালৈ এই সমষ্টিৰ নাম জনীয়া সমষ্টি ৪৪ নম্বৰ জনীয়া সমষ্টি, এই গাঁওখনৰ নাম সোণাপুৰ গাঁও। কি কৰা যায় যে MLA যেনেকৈ প্ৰতিশ্ৰুতি কাম নকৰিলে যে এইটো কামটো সঠিক কৰা নাই, যেনেকুৱা অপদাৰ্থৰ দৰে কাম হৈছে আমাৰ মানে কৈ কেনে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ কাৰণেইতো আমাৰ এনেকুৱা অৱস্থা হ'ল। অলপ বেগ দিলে কিজানি আমি এই ২৫-৩০ ঘৰ উঠি যাব নলগা হ'লে হয়। এই মানুহখিনিতো অলপো ঠাই নাই। এই ঠাইখিনিৰ নাম এই ঠাইখিনিৰ নাম সোণাপুৰ। কোনো বিভাগীয় কৰ্তৃপক্ষ আহি প্ৰকট কৰিছে? কোনো বিভাগীয় কৰ্তৃপক্ষ অহা নাই, আমাৰ স্থানীয় MLA অহা নাই, আমাৰ MP সাংসদ আব্দুল খালেকো অহা নাই, কোনেও বুজ লোৱা নাই যে আমি কেনেকৈ আছোঁ, কেনেকৈ এই বাৰীঘৰ ভাঙি যোৱাৰ পিছত আমি কেনেকৈ আছোঁ, মানুহখিনি ক'ত আছে, কেনেকৈ আছে, অলপো খা খবৰ লোৱা নাই। এই মানুহখিনি আমাৰ এই ৰাস্তাৰ কাষতেই অলপ ত্ৰিফলেদি তাম্বু বান্ধি আছে, তাতে ৰৈ আছে যাই কেনে। সিহঁতৰ অকণো থাকিবলৈ জাগাই নাই, ঠায়ে নাই। এতিয়া বিভাগীয় কৰ্তৃপক্ষক কি বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান? বিভাগীয় কৰ্তৃপক্ষক এইখিনি আহ্বান জনাম যে আমাৰ মানুহখিনি যেনেকৈ পাৰে, যি পাৰে, যিমানখিনি পাৰে অলপ সাহায্য আগবঢ়াই দিয়ে। এইখিনি আমাৰ সিহঁতৰ ওচৰত অনুৰোধ থাকিল। এইখিনি অনুৰোধ থাকিল। তাৰ লগতে আমাৰ এই গৰাখহনীয়া যাতে বিভাগীয় কৰ্তৃপক্ষই, মন্ত্ৰী, মিনিষ্টাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে অলপ চকু দিয়ে। সিহঁতে অলপ চকু দিলে আমাৰ গোটেই অঞ্চলখিনি প্ৰতিৰোধ হ'ব বুলি আমি আশাবাদী সিহঁতৰ ওপৰত।